নমস্কাৰ সকলোকে স্বাগতম জনাই মোৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মই ভোট দিবলৈ যাবলৈ ওলাইছোঁ আৰু ভোট দিবলৈ গৈ ভোট কেন্দ্ৰৰ আশে-পাশে থকা পৰিৱেশটো মই আপোনালোকক দেখুৱাম। আজি আমাৰ গাঁৱৰ পৰিৱেশটো আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, ভিডিঅ'টো শেষলৈকে চাব আৰু চাই হ'লে মোক লাইক কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই আপোনালোকে কেনে পালে। লগতে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। আহক এতিয়া আমি ওলাই যাওঁ। এইটো হৈছে আমাৰ ভোট কেন্দ্ৰ আৰু মই যেতিয়াৰ পৰা বিয়া হৈছোঁ তেতিয়াৰ পৰা মই ইয়াতেই ভোট দিছোঁ। পৰিৱেশটো চাওকচোন ইমান ধুনীয়া আৰু এইজনী মোৰ ননন্দ হয় আৰু এয়া মোৰ ননন্দ জোৱাই হয়। ভোট দিলা তাৰপিছতে চাওক ইমান ধুনীয়া পৰিৱেশ কলঙৰ পাৰত চাওক কিমান ধুনীয়া পৰিৱেশ চাওক সন্মুখত কলংখন বৈ গৈছে আৰু এতিয়া গৰমত ইমান ভাল লাগিছে ৰিব ৰিবকৈ বতাহ এটা দি আছে আৰু সিফালে এনেকৈ চাওকচোন পথাৰ আছে ঘৰ আছে মানুহৰ। তাৰপিছতে এয়া আজি ইলেকশ্যন বুলি দোকানো দিছে। এইটো ৰাস্তাৰে আমাৰ অলপ গ'লে আমাৰ নগাঁও টাউনখন। এয়া আচলতে একদম মিউনিচিপালিটিৰ ওচৰৰ জেগা এটা ভালে আছে। হয় মই বহুত শকত হৈ গ'লোঁ। দাদা এজন লগ পাইছোঁ। তাকে দাদা মই শকত হ'লোঁ, এই বহুত শকত হ'লোঁ। হয় হয় হয়, অলপ দিনৰ পৰা যে দেখে সেয়ে কয় তুমি শকত হৈছা। এতিয়া দাদাজনেও ক'লে আপোনালোকে শুনিছেই নহয়। আৰু এতিয়া মই এই স্কুলখনৰ ভিতৰলৈ সোমাই গৈ ভোট দিম। এয়া আহিছোঁ ভোট দিবলৈ। এয়া চাওক মই এতিয়া ভোট দি পেলাই ওলাই আহিছোঁ আৰু মানুহ ভোট দিবলৈ ৰৈ আছে। এয়া চাওক শশী দা, দীপক দা, মই সেইফালেদি সোমাইছিলোঁ আৰু এইখন দুৱাৰ দি ওলালোঁ। এয়া এজনী ননন্দ হয় মামন। ভোট দিবলৈ আহিলে সঁচাকৈ খুব ভাল লাগে। মানে বহুত চিনাকি মানুহ লগ পাওঁ আৰু বহুত দিনৰ পিছত লগ পাওঁ যিবোৰ মানুহক সচৰাচৰ সদায় লগ নাপাওঁ আৰু সেইকাৰণে বেছি ভাল লাগে। আৰু এতিয়া মই ভোট দি কেন্দ্ৰৰ পৰা বাহিৰলৈ ওলাই আহিছোঁ। আপোনালোকে চাই থাককচোন ভিডিঅ'টো। কি ধুনীয়া ন আমাৰ ইয়াৰ পৰিৱেশটো, সন্মুখত কলংখন একদম বেলেগ ধুনীয়া পৰিৱেশ। সঁচা ভাল লাগে ন ভোট দিবলৈ আহিলে। এইটোৱে ভাল লাগে যে সন্মুখত ধুনীয়াকৈ কলংখন বৈ থাকে, বতাহ আহি থাকে আৰু এয়া চাওক ইমান ধুনীয়া, কিমান যে ভাল লাগে ইয়াত আহি। অলপ সময় সদায় ৰৈ দিওঁ ভোট দিবলৈ আহি। সেয়া কলঙৰ গৰাত ডাঙৰ ডাঙৰ শিলেৰে সৈতে বান্ধিছে। খুৰী শাহু মোৰ, এয়া খুৰী শাহু ভোট দিবলৈ আহিছে, লগ পাইছোঁ। এয়া হৈছে ৰাতুল মোৰ দেৱৰ আৰু এয়া দাদা, এয়া আমাৰ গাঁও সম্বন্ধীয় দাদা। এয়া আৰু এজন মোৰ মানুহজন মোক লৈ আনিছে, মোক গাইড কৰি থাকে, শাসন কৰে, গালি পাৰে। ভোট দিবলৈ আহিছে।